এটা সৰু মেমৰি কাৰ্ড, এটা মোবাইল ফোন আৰু এটা ডেস্কটপ বা লেপটপ। মানে লেপটপৰ পৰা বা ডেস্কটপৰ পৰা এখন মেমৰি কাৰ্ডলৈ বা এটা মোবাইল ফোনলৈ আমি কেনেকৈ ফাইল, যিকোনো ধৰণৰ ফাইল, মুভিজ, ছং, এইখিনি আমি কেনেকৈ কপি কৰিব পাৰোঁ বা ট্ৰেন্সফাৰ কৰিব পাৰোঁ, এইটোৰ পৰা সেইটোলৈ কেনেকৈ আমি দিব পাৰোঁ, কেনেকৈ কপি কৰিব পাৰোঁ, এই বিষয়ে আজি কথা পাতিম। আৰু মই প্ৰেক্টিকেল কৰি দেখাই দিম কেনেকৈ কৰে এইখিনি কাম। প্ৰায় সংখ্যক মানুহে জানেই, হ'লেও কিছুমান মানুহ নজনা থাকিব পাৰে, গতিকেলৈ মই ভিডিঅ'টো বনাই দিলোঁ। মানে যিখিনি মানুহে জনা নাছিলে মানে কেনেকৈ মেমৰি লৈ বা মোবাইল ফোনটো লৈ কেনেকৈ ডেস্কটপৰ পৰা, লেপটপৰ পৰা গান হওক, মুভিজ হওক, কিছুমান ফাইল, এইখিনি কেনেকৈ কপি কৰিব পাৰি, কিছুমান নাজানিব পাৰে, গতিকেলৈ মই ভিডিঅ'টো বনালোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কি লাগিব সামগ্ৰীখিনি দেখাই দিম বাৰু। প্ৰথমে লাগিব এটা মেমৰি কাৰ্ড, যিটো মেমৰিত আপুনি এইখিনি ফাইলখিনি দিব বা গান, ভিডিঅ', মুভি যিখিনি বস্তু আপুনি কপি কৰিব, সেই মেমৰি কাৰ্ডটো লাগিব। যোনটো মেমৰি লৈ মানে কপি কৰিব, সেই মেমৰি কাৰ্ডটো লাগিব। মেমৰি কাৰ্ডটো ভৰাবলৈ এটা কাৰ্ড ৰিডাৰ লাগিব, সেইটো কয় কাৰ্ড ৰিডাৰ। যিকোনো দোকানত পায়, যিহেতু 40-50 টকাটো পায়, 30 টকামানতো পায় চাগে, এনেকুৱা এটা কাৰ্ড ৰিডাৰ লাগিব। এইটো কি কৰিব লাগিব, এইটো মেমৰিটো ইয়াত কাৰ্ড ৰিডাৰটোত ভৰাই দিব লাগিব। ভৰাই দিলোঁ। তাৰপিছত লেপটপ বা ডেস্কটপত লগাই পিনি কপি কৰিব পাৰিব। পিছৰখিনি দেখাই আছোঁ মই। তাৰপিছত লাগিব মোবাইল লৈ যেতিয়া কপি কৰিব, মোবাইল লৈ কপি কৰিবলৈ এনেকুৱা এডাল ডাটা কেবল লাগিব। ডাটা কেবল, যিকোনো এডাল ডাটা কেবল লাগিব। তাৰপিছত আৰু যিটো মোবাইলত আপুনি কপি কৰিব, সেই মোবাইলটো লাগিব। মই এইটোলৈ কপি কৰিম, গতিকে মোবাইলটো দৰকাৰ হ'ব। এইকেইটা বস্তু দৰকাৰ। প্ৰথমে বন্ধুসকল লেপটপটো অন কৰি ল'ব লাগিব বা ডেস্কটপটো। মোৰ লেপটপ আছে, গতিকে লেপটপটো মই অন কৰি লৈছোঁ। তাৰপিছত কিটো আছিলে, মই মেমৰি কাৰ্ড ৰিডাৰ, এইটো যিটো ভৰাই থৈছিলোঁ অথনি কাৰ্ড ৰিডাৰটোত মেমৰিখন, এই বস্তুটো এই লেপটপ বা ডেস্কটপৰ এইটো মই ইয়াত ভৰাই দিলোঁ। মোৰ লেপটপৰ এইটো USB পৰ্টলত ভৰাই দিলোঁ। আৰু এইটো দেখিছে হৈ আছে, লাইটটো জ্বলি আছে, কমপ্লিট হৈ আছে। এইটো এতিয়া আহিব লাগিব লেপটপ বা ডেস্কটপৰ মেনুলৈ। ইয়াত আহিব লাগিব আপোনাৰ এইটো নিজে অট'মেটিক আহিয়ে যাব বাৰু এখন, এনেকৈ মেমৰিটো লগাই দিয়াৰ লগে লগে এখন আহি যাব অট'মেটিক। ইয়াত কেনেকৈ কপি কৰিব, একদম ইজি প্ৰচেছ বন্ধুসকল। তাৰপিছত মই এতিয়া কি কপি কৰিম, এখন হ'ল মেমৰি কাৰ্ড ওলাই গ'ল ইয়াত, এখন এইচ লিখা আছে, এখন মেমৰি কাৰ্ড। মই এতিয়া ইয়াত কি কপি কৰিম, মই কপি কৰিম এনেই গানেৰে কপি কৰি দেখাইছোঁ। এইটো গান এতিয়া তেনেকৈ ধৰি টানি আনি কোনটোত ভৰাব, কোনটো ফাইলত ভৰাব মেমৰি কাৰ্ডৰ, মই ডাউনলোডত ভৰাম, গতিকে ডাউনলোডত মই এৰি দিলোঁ। হ'ল, এইটো কপি কমপ্লিট হৈ গ'ল এনেকৈ। আৰু এটা মানে শ্বৰ্টকাট নহয়, এইটো লং প্ৰচেছ এটা আছে। এইটো মাউচটোৰ লেফ্ট ক্লিক কৰিব লাগিব। মানে মই এইটো গান যিহেতু, এইটো মই এনেকৈ ৰাইট ক্লিক কৰিলোঁ, তাৰপিছত লেফ্ট ক্লিক কৰিলোঁ, তাৰপিছত তললৈ আহিব লাগিব, যিটো এইটো কপি দেখাইছে, কপি কৰি দিলোঁ, হৈ গ'ল। তাৰপিছত এতিয়া মেমৰি কাৰ্ডত লৈ যাব লাগিব। মেমৰি কাৰ্ডত মই ক'ত ভৰাম এতিয়া গানটো, মই ইবুকত ভৰাম। যেনিবা ইবুকত ভৰাম, মই ইবুকত গৈ পিনি লেফ্ট ক্লিক কৰি দিলোঁ। এতিয়া মানে য'ত ভৰাম মই ইবুকত ভৰাম, গতিকে ইবুকত মই লেফ্ট ক্লিক কৰি দিলোঁ। লেফ্ট ক্লিক কৰি পিনি এইটো যিটো পেষ্ট আহি আছে, পেষ্টটোত মই ক্লিক কৰি দিলোঁ, এইটো কপি হৈ গ'ল। এইটো অকণমান দীঘলীয়া প্ৰচেছ, দীঘলীয়া প্ৰচেছটো দেখালোঁ, মই ইজি প্ৰচেছটো দেখালোঁ, দুইটা দেখাই দিলোঁ। কোনটো ভাল লাগে আপোনালোকে কৰিব। মই এনেই গান কপি কৰিয়ে দেখালোঁ, গোটেইখিনি একেই, যিকোনো ফাইল এনেকৈ কপি কৰিব পাৰে। মই ফটো কপি কৰিব লাগিব, ফটো এনেই কিবা ফটো এখন কপি কৰিব লাগিব। মই এখন কপি কৰিলোঁ, টানি আনি পিনি দি দিলোঁ ইয়াত, ইয়ালৈ কপি হৈ গ'ল ডাইৰেক্ট। এইটো ডিলিট কৰি দিওঁ, এইকেইটা দৰকাৰ নাই মোৰ। এইখিনি মই মেমৰি কাৰ্ডত কেনেকৈ কৰে দেখাই দিলোঁ। তাৰপৰা এতিয়া আহোঁ মোবাইললৈ। মোবাইলত কেনেকৈ কৰে, মেমৰি কাৰ্ড নোখোলাকৈ ডাইৰেক্ট মোবাইল লৈ ডাটা কেবল লগাই কেনেকৈ কপি কৰে, গান, ভিডিঅ', মানে ফটোজ, এইবিলাক যিকোনো ফাইল কেনেকৈ কপি কৰে এইখিনি দেখাওঁ ব'লক। তো ডাটা কেবলডাল এটা মোৰ মোবাইলৰ য'ত মানে চাৰ্জাৰ পিন য'ত দিছে তাত লগাই দিলোঁ, মই এডাল দিলোঁ। তাৰপিছত ইটো মোৰ আনি পিনি এইটো যিটো আছিলে লেপটপৰ মোৰ USB পৰ্টেল, USBত মই এইটো ভৰাই দিলোঁ, হৈ গ'ল। আৰু অকণমান কাম এটা কৰিবলৈ আছে, এইটো দেখাইছোঁ বাৰু ৰ'ব।
মই লেপটপত গৈ পিনি কি কৰিম ডিছ পিচি বা মাই পিচি যোনে যেনেকৈ দি থয় আৰু তেনেকৈ দি থওঁ মাই কম্পিউটাৰো দি থয় কিছুমানে মই দিয়া আছে মই দিছোঁ ডিছ পিচি গতিকে মই এই মাই কম্পিউটাৰ বা ডিছলৈ গ'লোঁ তাত ডিভাইচ এণ্ড ড্ৰাইভছ বুলি এটা অপশ্যন আছে সেইটো এনেকৈ হাইডো হৈ থাকিব পাৰে তেনেকৈ খুলি ল'ব লাগিব এইটো ৰেডমি মই যিহেতু ৰেডমি মোবাইল গতিকে দেখিছে ৰেডমি 7 ওলাই আছে ইয়াত ক্লিক কৰিলোঁ এখন মেমৰি আহি গ'ল ইয়ালৈ ফোনৰ মেমৰিটো আহি গ'ল ইয়াত এইটো চাইড কৰিলোঁ এতিয়া কি কপি কৰিম মই বোলে গান কপি কৰিম গান কপি একেই প্ৰচেছ এইটো ধৰি পিনি আনি এনেকৈ ইয়াত এৰি দিলে হৈ গ'ল কপি হৈ গ'ল তাৰপিছত বোলে ফটো কপি কৰোঁ এইটো ফটোটো ধৰি এনেকৈ টানি আনি ইয়াত এনেকৈ দি দিলে এইটো কপি হৈ গ'ল দেখাই যায় হৈ গ'ল কপি এই একেখিনি প্ৰচেছ মোবাইলত খালি ডাটা কেবুলডাল লগাব লাগে আৰু মেমৰি নোখোলাকৈ হয় মেমৰিটোত যেনিবা খুলি পিনি কাৰ্ড ৰিডাৰটো লাগে একেই প্ৰচেছ গোটেইকেইটা একেই তো বন্ধুসকল আজিলৈ ইমানতে সামৰোঁ এইখিনি আছিলে আজি তো বেলেগ এটা আকৌ ভিডিঅ' বেলেগ এটাত লগ পাম আজিলৈ এৰোঁ তেতিয়াহ'লে বাই